নমস্কাৰ, মোৰ নাম জিত। আজি আপোনালোকৰ আগত এটা কম দামত ফেট লছ কৰা সাপ্লিমেন্টৰ বিষয়ে ৰিভিউ আগবঢ়াম, যাৰ দাম মাত্ৰ 10 টকা। গতিকে অজাথে ফেট লছ কৰিবলৈ গৈ এসোপা পইচা নষ্ট নকৰি এই ভিডিঅ'টো চাওঁ আহক। তাৰ আগতে আপোনাৰ ওচৰত মোৰ এটি অনুৰোধ যে এই চেনেলটো সাবস্ক্ৰাইব কৰে যেন। আপোনালোকৰ এটা সাবস্ক্ৰাইবতে মই কিছুমান ভাল ইনফৰমেশন ভিডিঅ' আপোনালোকৰ আগত আনিবলৈ মোটিভেশন পাম। গতিকে এই চেনেল সাপোৰ্ট কৰক। আহক এতিয়া এই ভিডিঅ'টো আগবঢ়াই যাওঁ। মই কোৱা 10 টকা দামত পোৱা ফেট লছ মেক্সিমাম বেনিফিটছ থকা সাপ্লিমেন্টটো হ'ল কফি। আৰু এই কফি ব্লেক কফি কৰি খালে ইয়াৰ বেনিফিটছ সমূহ জানি লওঁ আহক। ব্লেক কফি খালে আপোনাৰ স্কিনৰ কাৰণে ভাল, 1 নম্বৰ। 2 নম্বৰ, ওয়েট লছ কৰিবলৈ বা ফেট লছ কৰিবলৈ হেল্প কৰে। 3 নম্বৰ, ভাগৰ দূৰ কৰে আৰু আপোনাৰ ষ্টেমিনাৰ বুষ্ট কৰে। 4 নম্বৰ, আপোনাৰ মেমৰি পাৱাৰ বুষ্ট কৰিবলৈ হেল্প কৰে। 5 নম্বৰ, ব্লেক কফি যদি আপুনি দিনটোত 3 বা 4 দিন খায়, দেন আপোনাৰ ডায়াবেটিছ 50% লৈকে কম কৰিবলৈ আপোনাক হেল্প কৰিব। গতিকে এই কফিৰ বহুতো বেনিফিট আছে। এতিয়া ফেট লছ কৰিবলৈ ইয়াৰ বেনিফিটছ সমূহ জানি লওঁ আহক। কফিত কেফিন থাকে, যিটো ব্লেক কফি কৰি খালে আমাক ফেট লছ কৰিবলৈ হেল্প কৰে। কফিত 400 মিলিগ্ৰাম কেফিন থাকে আৰু কফিত মেগনেছিয়াম, পটাছিয়ামো থাকে, যিটো ইনসুলিনৰ উপয়োগ কৰিবলৈ হেল্প কৰে। গতিকে আপুনি ওয়ার্কআউট কৰাৰ 30 by 45 মিনিটছ আগত ব্লেক কফি খাই ওয়ার্কআউট কৰিলে আপোনাৰ ক্যালোৰিজ বাৰ্ন হয়। এটা কথা মনত ৰাখিব, গাড়ীত যেনেদৰে গাড়ীত যেনেকৈ ইঞ্জিন আছে যে ডিজেল, পেট্ৰল বাৰ্ন কৰে, তেনেদৰে আমাৰ গাটো তেনেদৰে ইঞ্জিন আছে, যাৰ নাম মেটাবলিজিয়াম, যিটো আমাক ফেট লছ বা ওয়েট লছ কৰিবলৈ হেল্প কৰে। এটা কথা মনত ৰাখিব, আপোনাৰ ক্যালোৰিজ বাৰ্ন হলেহে আপোনাৰ ফেট বা ওয়েট লছ হ'ব। গতিকে মই আপোনাক সপ্তাহত 4 বা 5 দিনহে খাবলৈ ৰিকমেণ্ড কৰিম, কাৰণ কফিত কেফিন থাকে আৰু এই কেফিন যদি আপুনি এডিক্টেড হৈ যায়, আপোনাৰ কফি এডিক্টেড হৈ যায়, দেন আপোনাৰ টোপনি নহাৰ কাৰণো হ'ব পাৰে। এই কফিত কেফিন থাকে আৰু এই কফিৰ দ্বাৰা যদি আমি খাওঁ, দেন আপোনাৰ টোপনি নহাৰ সাইড এফেক্ট হয়। গতিকে আপুনি সপ্তাহত 4 কি 5 দিন ব্লেক কফি খাব পাৰে। গতিকে আজিলে মোৰ ইমানেই। গতিকে এই ভিডিঅ'টো যদি আপোনাৰ অলপ ইনফৰমেশন পোৱা যেন লাগে, দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই চেনেল অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব। গতিকে আজিলে ইমানতে। টেক কেয়াৰ।